ইস্তিকামত करने वाला সকলৰ কথাও কোরআন শরীফত ভগৱানে ফৰমাইছে। সাবিৰিন সকলৰ কথাও আল্লাহ পাক ৰব্বুল আলামিন ভগৱানে ফৰমাইছে। সিদ্দিকিন সকলৰ কথাও আল্লাহ তাবাৰক ওয়া তাআলাই ভগৱানে ফৰমাইছে। মাসাকিন সকলৰ কথাও আল্লাহ তাবাৰক ওয়া তাআলাই কোরআনে মুকদ্দাসত বয়ান ফৰমাইছে। আর গুণী সকলৰ কথাও আল্লাহ তাবারক ওয়া তাআলাই কোরআনে মুকাররমত বয়ান ফরমাইছে। আসল কথা হল, মূল কথা হল যে আল্লাহ তাবারক ওয়া তাআলা সকলোকে ভাগ ভাগ কৰি সকলোকে চিনাক্ত কৰি দি মানুহৰ পৰা কি বিচাৰিছে। আল্লাহ তাবারক ওয়া তাআলা প্রত্যেক বস্তুকে জোড়া জোড়া পয়দা ফরমাইছে। জালিম আছে, হ্যাঁ, যত যত জালিম আছে সেই ঠাইত আল্লাহর নেককার বান্দাও পাওয়া যায় না যায়। যত গরিব আছে তাত ধনী ব্যক্তিও পাওয়া যায়। যত দিন আছে রাতি, হ্যাঁ, প্রত্যেকটা বস্তু আল্লাহ তাবারক ওয়া তাআলা জোড়া জোড়া সৃষ্টি ফরমাইছে। জোড়া জোড়া খালাকাল মাউতা ওয়াল হায়াত, মুয়াত হায়াত দুটা জোড়া হয়নে নহয়। যেতিয়া আল্লাহ তাবারক ওয়া তাআলা দুনিয়াত আপোনাকৰ মোক পঠাই দিয়ে, ওর পরাই জান্নাতের পারাই আলামে আরওয়াহর পারাই আল্লাহ তাবারক ওয়া তাআলা লগে লগে হায়াতর লগত মুয়াত দিয়ে পঠাই। মুয়াত কি পঠাই নপঠাই নেকি? আরে মুয়াত লগত লৈ আহো নাই না হো। যেতিয়া আপুনি আৰু মই জন্ম লৈ আহো, মৃত্যু নহম বুলি আহো নেকি? মৰিবই লাগিব না। সেইকাৰণে আল্লাহ তাবারক ওয়া তাআলা লগ ভালো, হ্যাঁ, মনা হিসাবে পকেট হিসাবে মুয়াতক বন্ধ কৰি দি পঠায় যে তুমি মোৰ ওচৰত আহিবাই লাগিব। কাৰণ এই দুনিয়াখন মই তোমালোকৰ কাৰণে চিৰস্থায়ী বনাম, অনন্ত অনাদিকালৰ জিন্দগী বনাম। আবাদান আবাদা নহয়, আবাদান আবাদা কেতিয়াই হ'ব? যেতিয়াই আপুনি আৰু মই এই দুনিয়াৰ পৰা গুচি যাম। দুনিয়াত কিয়ামত বৰ্পা হ'ব। জমিন আসমান, যি জমিন আসমানক আল্লাহ তাবারক ওয়া তাআলা শূন্যত খাড়া কৰি ৰাখিছে। আসমানৰ তলত আসমানৰ ওপৰত কি আছে? আসমানৰ কিহেৰে ৰাখিছে? বিগাইৰি আমাদিন তাৰাউনাহা। আল্লাহ পাক ৰব্বুল আলামিনে ফৰমাইছে, তোমালোকে যিখন আসমান সদায় দেখা পাই থাকা, চাই থাকা, সেই আসমান খানৰ ফালে অলপমান নজৰ কৰা, অলপমান বড় ফিকিৰ কৰা, চিন্তা চৰ্চা কৰা। চোৱা তোমালোকে ভালদৰে, মই আসমানখন কোনো ফুটা নহবই। ইমান আহল বহল এখন আসমান তোমালোকৰ মাথাৰ ওপৰত ছাদ হিচাপে, ছাল হিচাপে তোমালোকৰ ওপৰত ৰাখিছো। কিয় তোমালোকৰ এতিয়াও একিন নাই মই যে এজন তোমালোকৰ মোৰ যে শেষ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তোমালোকৰ একিন নাই। মুআজ্জাজ সামিঈন কিৰাম, মই কৈছিলো কি যে যত জালিম আছে তাত আল্লাহৰ নেককার বান্দাও পোৱা যায়। হ্যাঁ, দিন রাতি সব ভাগ ভাগ বস্তু মক্কা মদিনা দুটা আছে নে নাই? মুঠে সব আল্লাহ পাক রব্বুল আলামিনে ভাগ ভাগ বনাইছে। আসমান জমিন দুখন, হ্যাঁ, হায়াত মুয়াত দুটা। মুআজ্জাজ সামিঈন কিরাম, মা বাবা জৰা হয়নে নহয়? মুআজ্জাজ সামিঈন কিরাম, আল্লাহ তাবারক ওয়া তাআলার ইহসান হয়, কারাম হয়। আল্লাহ তাবারক ওয়া তাআলা তেখেতে আমালোকক কোনো সার্টিফিকেট কোনো দৰখাস্ত নকৰাকৈ, কোনো এপ্লিকেশ্যন নকৰাকৈ তেখেতে আমালোকক মুছলমানৰ ঘৰত জন্ম দিছে। মুছলমান সন্তান হিচাপে আল্লাহ পাক ৰব্বুল আলামিনে দুনিয়াৰ বুকুত পঠাইছে। ইয়াৰ কাৰণে তুমি হাজাৰ হাজাৰ শুকৰিয়া। কাৰণ জানে, যিসকলে আল্লাহৰ নাফৰমানি কৰি আছে, যিসকলে আল্লাহ দুইজন চাৰিজন মানি আছে, আল্লাহৰ লগত শিৰিক কৰি আছে, নবীক নবী বুলি স্বীকাৰ কৰা নাই, হালাকে তেওঁ সকলৰ কিতাপত নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথাবোৰ লিখা আছে। হ্যাঁ, নবী মুহাম্মদৰ তসদিক লিখা আছে যে সত্য নবী হয়, নবীসকল বৰ হক হয়, ইছলাম সত্য এটা ধৰ্ম হয়। সকলো জাতিৰ কিতাপত এই বিষয় উল্লেখ আছে। কিন্তু অন্য ধৰ্মৰ মানুহসকলে ইয়াক মানিবা টান পায়, জানাৰ পিছতো অজনা হৈ আছে। হালাকে তেওঁসকলে জানে যে আল্লাহ এজন, ইছলাম সত্য। আরে গীতা যিখন কিতাপ আমি সকলে জানো হিন্দু ধৰ্মৰ মেইন কিতাপ হয় গীতা। গীতাতে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা লিখা আছে যে তোমালোকৰ
মাজত যেতিয়া অৰ্থাৎ হিন্দুসকলৰ মাজত যেতিয়া কষ্ট আহিব, দুখ আহিব, বিপদ আহিব, মুচিবাত আহিব, পেৰেচানি আহিব, সেই লিখকজনে লিখিছে যে তোমালোকে পোনপ্ৰথমে যোৱা মুহাম্মাদুৰ ৰাসূলুল্লাহ মান্যৱালাসকলৰ ওচৰত কওক সুবহানাল্লাহ। মুহাম্মাদুৰ ৰাসূলুল্লাহ মান্যৱালাসকলৰ সন্মুখত যায়, তেওঁসকলৰ ওচৰত যায়, আল্লাহৰ ওচৰত দোৱা দৰখাস্ত কৰক, আল্লাহু আকবার কৰক, আল্লাহু আকবার। আমালোকৰ ধৰ্মৰ সন্মান অন্য জাতিসকলে লিখিছে, কিন্তু স্বীকাৰ নকৰে। যাৰ বিনিময় তেওঁসকলে ভোগ কৰিব লাগিব আখিৰাতত মৃত্যুৰ পিছে পিছে, কিন্তু মৃত্যুৰ আগে তেওঁসকলে যে ভাল কাম কৰিব, দান দক্ষিণা তেওঁসকলে যে দেন তোমাৰ সহায় কৰে। কিমান আছে বেদিন মানুহ যে গৰীবক সহায় কৰে, মানুহৰ লগত মিল মহব্বত ৰাখে, কিন্তু তেওঁসকলৰ এই ভাল ফল দুনিয়াৰ বুকুত একেবাৰে সম্পূৰ্ণ আল্লাহ পাকে দি দিব। এই তোমালোকে ভাল কৰিছিলা ন, ভাল কৰিছিলা, মোক নামানিলে, গতিকে তোমালোকে দুনিয়াতে মজা তাৰ লৈ লোৱা, কিন্তু আখিৰাতত তোমালোকৰ সেই ভালৰ অলাপ তোমালোকে নাপাবা। ওয়াইলুল লিকুল্লি হুমাযাতিল লুমাযা আল্লাযী জামা'a মালাহু ওয়া আদ্দাদা ইয়াহসাবু আন্না মালাহু আখলাদা কাল্লা লা ইউনবাযান্না ফিল হুতামা ওয়া মা আদরাকা মাল হুতামা। আল্লাহু আকবার। হুতামা এখন দোজাখ আছে, হাওয়া এখন দোজাখ আছে, সিজিন এখন দোজাখ আছে, জাহান্নাম দোজাখ আছে, জাহিম দোজাখ আছে, সাকর দোজাখ আছে। দোজাখৰ নামবোৰ আল্লাহ পাক ৰব্বুল আলামিনে কুরআনে কারিমত সুন্দৰভাৱে বৰ্ণনা কৰি দিছে। জান্নাতৰ নাম আছে, যেনেকুৱা দুনিয়াৰ বুকুত গৰীব শ্ৰেণী, তাৰে ওপৰৰ শ্ৰেণী মানুহসকলে ক'ত কেনেকুৱাকৈ আছে আমি সকলোৱে জানো। মন্ত্ৰী এমএলএৰ থকা শাসনবিলাক বেলেগ, ওপৰলে বেলেগ থাকে, থাকে নে নাথাকে? তেখেতসকলৰ ওপৰত যি ৰজা হ'ব, তেওঁসকলৰ থকা জাগাবোৰ আৰু মানে ডেভেলপ বহুত বেলেগ, ফেচিলিটি বহুত বেলেগ। গতিকে আল্লাহ পাক ৰব্বুল আলামিনে মুৱাতৰ পিছত হাফিজসকলক, উলামাসকলক মৰ্যাদা বেলেগ বেলেগ ৰাখিছে। তেওঁসকলক যুগ আউলিয়া, দৰবেশ, কুতুব, আব্দাল, শেখ, মাশাইখ যিমান আছে, সাহাবা, তাবেঈন, তাবেঈন, আইম্মাই, মুজতাহিদিন, সালফে সালিহিন আৰু নবীসকল যিমান আহিছিলে, সবৰে মুকামবোৰ আলাদা বেলেগ বেলেগ। কিন্তু যিসকলৰ মা বাবাই নিজৰ সন্তানক হাফিজ বনাব, হাদিছ পাকত আহিছে, সেই সন্তানে জাহান্নামত যোৱা বহু মানুহক জান্নাতলৈ সুপাৰিশ কৰি লৈ যাব। কওক সুবহানাল্লাহ। এনেকুৱা সন্তানৰ দৰকাৰ আছে নে নাই কওকচোন, আছে নে নাই? না আবুল আহাব হব বিচাৰো, আমি আবুল আহাব হব বিচাৰো নেকি? যিজন আবুল আহাবে কৈছিল নবীৰ হাত ধম হৈ যাওক, এইজন নবী তাব্বাল্লাকা আলিহাদা জামাতানা, তেনেকুৱা পাগল নবী হয়, বেয়াকুফ নবী হয়, নাদান নবী হয়, মূৰ্খ নবী হয়। আমাক এইকাৰণে মাতিছিলা তুমি। তাৰমানে মানুহসকলক আৱাজ দি মাতিছিলে পাহাৰৰ পৰাই, চফা পাহাৰৰ পৰাই, যে তোমালোকে জমা হোৱা যা। আগৰ দিনত নিয়ম আছিলে, তাৰমানে কিবা ডাঙৰ তাৰমানে ঘটনা ঘটিলে, ডাঙৰ বিপদ আহিলে তাৰমানে পাহাৰত যায়, সেনেকুৱাকে মাতিছিলে। সেই নবী কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেনেকুৱাকে মাতা আৰম্ভ কৰি দিলে, মানুহসকল জমা আৰম্ভ কৰি দিলে, জমা হোৱা আৰম্ভ কৰি দিলে। এজন, দুজন, তিনিজন, চাৰিজন, 10 জন, 20 জনকৈ বহু মানুহ ভৰি গ'ল পাহাৰৰ চাৰিও চাইডে। মানুহসকলে সুধিলে কিয় মাতিছা? হযরত নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তোমালোকক মই এইকাৰণে মাতিছো যে তোমালোকক যদি মই কওঁ যে এই সাইডৰ পৰাই তোমালোকৰ ওপৰত হামলা কৰাৰ কাৰণে শত্ৰু আহি আছে, তোমালোকে বিশ্বাস কৰিবানে? বিশ্বাস কৰিবানে নকৰা? তেতিয়া সকলে একগোট হৈ কৈছিলে নিশ্চয় বিশ্বাস কৰিম, কাৰণ আপোনাক আমি সত্যবাদী বুলি এতিয়াও জানো, সত্যবাদী বুলি এতিয়াও জানি, আমানতদাৰ বুলি এতিয়াও জানো, গতিকে আপোনাৰ কথা বিশ্বাস কৰিম। যেতিয়া তেখেতে ক'লে, গতিকে তোমালোকৰ ওচৰত মই এনেকুৱা কথা ক'ব গৈ আছো, যিটো কথা তোমালোকক আখিৰাত আৰু দুনিয়া সকলো বয়াৰ পৰাই বচাব। কওক সুবহানাল্লাহ। দুনিয়াই আখিৰাতত তোমালোকে ভয়ংকৰ দজাকৰ জুৱৰ পৰাই বাচি যাব পাৰিবা। সেই কথাটো হ'ল তোমালোকে আল্লাহক এজন বুলি মানা আৰু শুদ্ধ পথত চলা, মোৰ ৰাস্তাত চলা। সিরাতি মুস্তাকিমা, ইন্না হাযা সিরাতি মুস্তাকিমা ওয়ালা তাত্তাবিউস সুবুলা ফাতাফাররাক।
তোমালোকে মোৰ ৰাস্তাত চলা মোক যি দিন আল্লাহ তাবাৰাক ওয়া তাআলাই দুনিয়াৰ বুকুত তোমালোকৰ মাজত দিয়াৰ কাৰণে পঠাইছে সেই ৰাস্তাত চলা তোমালোকে তেতিয়াই তোমালোকে দজকৰ জোৰ পৰাই পাছি জান্নাতি হৈ যাব পাৰিবা হে কোৱাৰ কাৰণে মই তোমালোকক মাতিছো তেতিয়া মানুহ পাগল বুলি ক'বলৈ ধৰিলে আৰম্ভ কৰি পাগল নিকা নাউজুবিল্লাহ আরে নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আজিজনক সৃষ্টি নকৰিলে গোটেই আসমান জমিন সান চূড়াত পাহাড় পর্বত নদ নদী গাছ গছনি যিমান বস্তু আছে একো বস্তুৰে তাকলিফ নহয় সৃষ্টি নহয় আল্লাহৰ নবী উদ্দেশ্য হয় সকলো বস্তুৰ সৃষ্টি গতিকে সেইজনক কৈ আছে পাগল মজনুন দিৱানা আল্লাহু আকবার হালাকে সেইজনে মানুহক কল্যাণৰ কথা কৈ আছে হেদায়েতৰ ৰাস্তা দেখুৱাই দিছে যি আল্লাহ তাবারাকা ওয়া তাআলা হি পঠাইছে মা আতাকুমুর রাসূলু ফাখুযুহু ওয়া মা নাহাকুম আনহু ফান্তাহু আল্লাহ তাবারাকা ওয়া তাআলা ফরমাইছে ও মোর বান্দা হকাল মোর মোহাব্বতৰ প্যাৰৰ দুৰ্বল কমজোৰ বান্দা হকাল মোর নবীক মই যিদিন দি পঠাইছো যি ধৰ্ম দি পঠাইছো তোমালোকে সেই ধৰ্মক মানা সেই ধৰ্মক খামু সীমাই ধৰা হাবুতি ধৰা ফাকুজু আমানাহাকুম আনহু ফান্তাহু জীবর কামর পরাই তোমালোকক বাসি থাকার নবীয়ে বাধা করে মানা করে হে কামবৰৰ পৰাই তোমালোকে বাসি থাকা বিৰত থাকা মুআজ্জাজ সামিঈন ইকৰাম কথা বহুত বেলেগ চালি গুচি গৈছে যে নহয় কোৰআন হাদিছৰ মাজতে গৈ আছে ইনশাআল্লাহ আমালোকৰ সন্মুখত মুআজ্জাজ উলামাসকল আহি আছে আমি নগণ্য মানুহ হওঁ যিহেতুকে তেখেতসকল উপস্থিত হোৱা নাই যাৰ কাৰণে মানে ক'ব লগা হৈছে উপায় নাই হালাকে আমাৰ কোনো কোৰআন হাদিছৰ জ্ঞান নাই